আপোনালোকে যে ইউটিউবত ভিডিঅ' চাই থাকোঁতে ঘপককৈ মানে আপোনালোকে 3 মিনিটমান ভিডিঅ'টো চালে বা 1 মিনিটমান ভিডিঅ'টো চালে ভিডিঅ'টো চোৱাৰ মাজতে পটককৈ কয় যে আপোনালোকক এপৰ বিষয়ে কম ৱেবছাইটৰ বিষয়ে কম আজি কম বুলি সেই বস্তুটো আচলতে কয় কেলে ইউটিউবাৰজনে কয় কেলে আজি এই ভিডিঅ'টোত আপোনালোকে গম পাব যদি শেষলৈকে চাই অলপ সময় ব্যৱহাৰ কৰি কিনে এই ভিডিঅ'টো চাওক তেতিয়াহ'লে আপোনালোকে গম পাব নমস্কাৰ সকলোকে মোৰ নাম হৈ গ'ল অংকুৰ চাংমাই আৰু আপোনালোকে চাইছে এক্সপ্ল'ৰ উইথ পাপু আজিৰ ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে গম পালে মই কি বিষয়ে ক'বলৈ গৈ আছোঁ তো পলম নকৰি বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক যিমানবিলাক ডাঙৰ ইউটিউবাৰ আছে বা যিমান সৰু ডাঙৰ একো কথা নাই যিমানবিলাক ইউটিউবাৰ আছে সেইসকলে মাজতে কয় যে আপোনালোকৰ এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ম মিছ' হৈ গ'ল বিনম্ৰ হৈ গ'ল কিবা বহুত ধৰণৰ এপ্লিকেশ্যন আছে আচলতে এই এপ্লিকেশ্যনবিলাকে কিবা টকা দিয়ে নেকি যে ইউটিউবাৰবিলাকক যে এইটো আমাৰ কৰ এনেইতো বিনা কামততো এনেই নকৰে বা কোনো পাৰ্টনাৰশ্বিপ নাই কোনো ঘৰুৱা সম্পৰ্ক নাই তো গতিকে কিয় কৰে তো আৰু বা যদি টকা দিয়ে কিমান টকা দিয়ে এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোত পাতিম বহুতে হয়তো গম পায় আৰু বহুতে হয়তো গম নাপায় যে কিয় কৰে যিসকল ইউটিউবৰ লগত জড়িত ইউটিউবৰ কথা জানে সিহঁতে গম পায় যে আচলতে এইটো বস্তুটো হয় কি আৰু যিসকল ভিউৱাৰ্ছ আছে সিহঁতে নাজানে সিহঁতে কিয় কৰে বুলি ভাবে বহুতে জানে তো আচলতে এইবিলাক স্পনচাৰশ্বিপ বুলি কয় বিভিন্ন ডাঙৰ ব্ৰেণ্ডৰ লগত বিভিন্ন ডাঙৰ এপ্লিকেশ্যন কোম্পানীৰ লগত জড়িত হৈ সিহঁতে এই ব্ৰেণ্ডটোক প্ৰমোশ্যন কৰে আৰু তাৰ বাবদ বহুত টকা দিয়ে বহুত মানে যিমান ডাঙৰ চেনেল আৰু যেনেকুৱা ধৰণৰ ভিউৱাৰ্ছ মানে যোনবিলাক আপোনাৰ দৰ্শক এতিয়া মোৰ দৰ্শক আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকৰ বয়স আপোনালোকৰ মানে সেইবিলাক চব ইউটিউবেতো জানেই কেনেকুৱা ধৰণৰ আপোনালোকে কিমান বয়সৰ মানুহে মোৰ ভিডিঅ' চায় বা ক'ৰ মানুহে ভিডিঅ' চায় সেইবোৰৰ ওপৰত ডিপেণ্ড কৰে যে টকা কিমান দিব এতিয়া ধৰক বহুত ডাঙৰ মনোজ ভাই ডিম্পু দা ৰাজা দাহেঁতি যে স্পনচাৰ কৰে কিমান টকা দিয়ে আচলতে আপোনালোকে ভাবে যে 1 লাখ ভিউজ আহিছে ভিডিঅ'টোত ই বহুত টকা পাইছে তাত এটা সি যদি স্পনচাৰশ্বিপ কৰে তাতকৈ সি 3 গুণ টকা বেছি সেই স্পনচাৰশ্বিপ জৰিয়তে পাব মই ফৰ এক্সাম্পল দিছোঁ ধৰক এটা ভিডিঅ' আছে সেই ভিডিঅ'টোত সি 10,000 টকা পাইছে এক্সাম্পল দিছোঁ আপোনালোকক সেই ভিডিঅ'টোৰ জৰিয়তে সি 10,000 টকা পাইছে কিন্তু যদি সি সেই ভিডিঅ'টোত এটা স্পনচাৰশ্বিপ কৰে কম মিনিমাম সি 60,000 সেই ভিডিঅ'টোৰ জৰিয়তে আৰ্ণ কৰিব পাৰিব আপোনালোকে ভাবিছক স্পনচাৰশ্বিপত কিমান টকা আছে যে স্পনচাৰশ্বিপ এপ যে 30 ছেকেণ্ডৰ কাৰণে কয় সেইটো কাৰণে আৰু বহুতে দেখিছে আচলতে স্পনচাৰশ্বিপ 3 ধৰণৰ থাকে মানুহে সদায় চাব চেনেলত সদায় 3 ধৰণৰ ভিডিঅ' দিয়ে এটা হৈ গ'ল ইণ্ট্ৰগেটেড ভিডিঅ' তাতকৈ 30 ছেকেণ্ডত থাকে অকল 30 ছেকেণ্ডত এপটোৰ বিষয়ে কয় আমুক বছ খতম 30 ছেকেণ্ডত লৈ যায় সি 60-70 হাজাৰ টকা ডাঙৰ ইউটিউবাৰ এইবিলাকে মই ৰিচেণ্টলি 2-3টা স্পনচাৰশ্বিপ কৰিছোঁ আৰু মোৰ ইমান টকা পোৱা নাই তাৰ এটা শূন্য কমাই দিয়ক সিমানটো টকা পাইছোঁ এটা কেছটো হৈ গ'ল মই স্পনচাৰশ্বিপটো পালোঁ কেনেকৈ তো আচলতে কথাটো হৈ গ'ল যিবিলাক ডাঙৰ চেনেল আছে যিবিলাক লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে সিহঁতক ডাঙৰ কোম্পানীবিলাকে মেইল কৰে মেইল কেনেকৈ কৰে সকলোৰে চেনেলৰ তলত চাব এটা বিজনেছ মেইল থাকে সেই মেইলটোত সিহঁতে মেইল পঠায় যে আমাৰ এটা এপ্লিকেশ্যন আছে আমাৰ এটা ৱেবছাইট আছে আপোনালোকে প্ৰমোশ্যন কৰিব নেকি তাৰ বাদত আপোনালোকে কিমান টকা ল'ব তো আমাৰ ক্ষেত্ৰত কি হয় আমি মানে সেই যোনটো এপ্লিকেশ্যনৰ মালিক তাক আমি ক'বলগীয়া হয় যে দাদা আপোনালোকৰ এপ্লিকেশ্যনটো আমি প্ৰমোট কৰিম আপোনালোকে আমাক কিমান টকা দিব আমাৰ সৰু চেনেল হয়তো ভৱিষ্যতে এদিন ডাঙৰ হ'ব আপোনালোকৰ যদি আশীৰ্বাদ মৰম সকলোবোৰ থাকে তো এনেকুৱা ধৰণৰ এপ্লিকেশ্যনৰ প্ৰমোশ্যনৰ ব্ৰেণ্ড প্ৰমোশ্যনৰ কাৰণে সিহঁতে 30 ছেকেণ্ডৰ কাৰণে সেই ভিডিঅ'টোত এড কৰে বাছ ইমানেই আৰু আপোনালোকে হয়তো আজি কিবা এটা কথা শিকিলে আৰু শেষত এটা কথা কৈ যাওঁ সাধাৰণতে স্পনচাৰশ্বিপ 3 ধৰণৰ থাকে এটা হৈ গ'ল ইণ্টিগ্ৰেটেড ভিডিঅ' ডেডিকেটেড ভিডিঅ' আৰু এটা হৈ গ'ল কনচেপ্ট ভিডিঅ' ইণ্টিগ্ৰেটেড মানে 30 ছেকেণ্ডৰ কাৰণে যে ভিডিঅ' বনায় সেইটো ইণ্টিগ্ৰেটেড ভিডিঅ' বুলি কয় আৰু ডেডিকেটেড ভিডিঅ' সেইটো যোনটো মানে এপটোৰ বিষয়ে ক'ব মানে কি হয় সেই বুলি ক'ব আৰু কনচেপ্ট ভিডিঅ' এপটো আচলতে হয় কেনেকৈ ট্ৰেডিং কৰি টকা লাভ কৰিব পাৰি পূৰা টোটেল ডিটেইলছ দিব সেইটো হৈ গ'ল কনচেপ্ট ভিডিঅ' যোনটো ইণ্টিগ্ৰেটেড ভিডিঅ' থাকে তাত কম টকা দিয়ে কোম্পানীয়ে আৰু যোনটো কনচেপ্ট ভিডিঅ' থাকে তাত বেছি টকা দিয়ে আৰু যোনটো ডেডিকেটেড থাকে তাত অলপ দিয়ে আৰু মিলামিলিকৈ এনেকৈ টকা এটা আচলতে স্পনচাৰশ্বিপটো হৈ গ'ল এটা টকা ঘটাৰ উপায় আৰু ইমানেই আজি ভিডিঅ'টো চাই হ'লেও সকলোৱে ভাল পালে চাগে ধন্যবাদ শেষলৈকে চোৱাৰ বাবে